মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে আছামিজ জ্ঞানপুৰৰ নতুন এটি পাঠৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক আটাই ভালে কুশলে আছা। আজিৰ পাঠত আমি শিকিম অসমীয়া ভাষাত ব্যৱহৃত হোৱা জ্যোতিচিহ্ন বা বিৰাম চিহ্নসমূহৰ বিষয়ে। এই জ্যোতিচিহ্ন আৰু বিৰাম চিহ্নসমূহ হৈছে সেইবোৰ চিহ্ন যিবোৰ চিহ্নৰ ব্যৱহাৰে বাক্যক শুৱলা আৰু অসমীয়া ভাষাটোক শুনিবলৈ ভাল কৰি তোলে, যাৰ দ্বাৰা আমি আমাৰ মনৰ ভাৱক সঠিকভাৱে লিখিত ৰূপত প্ৰকাশ কৰিব পাৰোঁ। তেন্তে ব'লা দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ পাঠ। এতিয়া জ্যোতিচিহ্ন বা বিৰাম চিহ্ন বুলি ক'লে আমি প্ৰথম যিটো জ্যোতিচিহ্ন পাম সেইটো হৈছে দাঢ়ি বা পূৰ্ণজ্যোতি। দাঢ়ি বা পূৰ্ণজ্যোতি আৰু তাৰ চিহ্নটো হৈছে এইটো। আমি এইটো বন্ধনীৰ মাজত ৰাখি দিলোঁ। দাঢ়ি বা পূৰ্ণজ্যোতি। দাঢ়ি বা পূৰ্ণজ্যোতি তেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া আমি আমাৰ মনৰ ভাৱ প্ৰকাশ কৰি শেষ কৰোঁ। কোনো এটা বাক্যত আমি আমাৰ মনৰ ভাৱ মানে আমাৰ ক'বলগীয়া কথাখিনি কৈ আমি তাক শেষ কৰি দিওঁ, তেতিয়া দাঢ়ি বা এইটো পূৰ্ণজ্যোতি ব্যৱহাৰ হয়। যেনে মোৰ ঘৰ গুৱাহাটীত। মোৰ ঘৰ গুৱাহাটীত। ইয়াতে আমি বাক্যটো সম্পূৰ্ণৰূপে শেষ কৰিছোঁ। কৰাৰ লগে লগে আমি ইয়াতে দাঢ়ি বা পূৰ্ণজ্যোতিৰ ব্যৱহাৰ কৰিছোঁ। অসমীয়া পুৰণি যিবোৰ কবিতা আছিল সেইবোৰ কিছুমান কবিতাত শেষৰ ফালে দুডাল দুডাল পূৰ্ণজ্যোতিও ব্যৱহাৰ কৰা দেখা যায়। এতিয়া আমি বুজি পালোঁ যে যেতিয়া আমি কোনো এটা বাক্য শেষ কৰিম, আমাৰ মনৰ ভাৱটো প্ৰকাশ কৰা শেষ হৈ যাব, তেতিয়া আমি পূৰ্ণজ্যোতি বা দাঢ়িৰ ব্যৱহাৰ কৰিম। তাৰপিছত আমি পাওঁ কমা বা লঘুজ্যোতি। কমা বা লঘুজ্যোতি। আৰু কমা বা লঘুজ্যোতিৰ চিহ্নটো হৈছে এইটো চিহ্ন, ইয়াক আমি বন্ধনীৰ মাজত ৰাখিছোঁ। কমা বা লঘুজ্যোতি তেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া বাক্যৰ মাজত আমি অকণমান সময় আমি ৰ'বলগীয়া হয়। যেনে একাধিক বিশেষ্যৰ ব্যৱহাৰ বা একাধিক সৰ্বনামৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি কমা বা লঘুজ্যোতিৰ ব্যৱহাৰ কৰোঁ। যেনে ৰাম, কমা ৰহিম, কমা যদু আৰু মধুৱে খেলি আছে। ইয়াতে আমি একাধিক বিশেষ্যৰ ব্যৱহাৰ কৰিছোঁ আৰু আমি তাত কি কৰিছোঁ, কমাৰ ব্যৱহাৰ কৰিছোঁ। ৰামৰ পিছত আমি অকণমান ৰৈছোঁ, সেইকাৰণে আমি কমাৰ ব্যৱহাৰ কৰিছোঁ। ৰাম, ৰহিম, যদু আৰু মধুৱে খেলি আছে। ঠিক তেনেদৰে তেওঁ, তুমি আৰু তাই আহিলে মই ওলাই যাম। তেওঁ আমি কমা ব্যৱহাৰ কৰিছোঁ, তুমিত আমি কমা ব্যৱহাৰ কৰিছোঁ। তাৰপিছত আমি কৈছোঁ আৰু সি আহিলে বা তাই আহিলে মই ওলাই যাম। তাৰে পিছৰটো হৈছে আমি দুটা পালোঁ এতিয়া, দাঢ়ি বা পূৰ্ণজ্যোতি আৰু কমা বা লঘুজ্যোতি। তৃতীয়টো আমি ব্যৱহাৰ কৰোঁ ছেমিকলন বা গুৰুজ্যোতি। ছেমিকলন বা গুৰুজ্যোতি। ছেমিকলন বা গুৰুজ্যোতি। ইয়াৰ চিহ্নটো হৈছে এইটো। ছেমিকলন বা গুৰুজ্যোতিত আমি কমাতকৈ বেছি সময় ৰ'ব লাগিব আৰু দাঢ়িতকৈ কম সময় ৰ'ব লাগিব। যেতিয়া একাধিক স্বাধীন বাক্য মানে এটাতকৈ বেছি স্বাধীন বাক্য আমি একেলগে ব্যৱহাৰ কৰোঁ, তেতিয়া আমি ছেমিকলনৰ ব্যৱহাৰ কৰোঁ। যেনে গুৱাহাটীত চিৰিয়াখানা আছে।
চিৰিয়াখানা আছে। এটা আমি সেমিকোলন বা গুৰুজ্যোতি ব্যৱহাৰ কৰিলো। তাত তাৰকা গৃহ আছে। তাৰকা গৃহ আছে, আমি সেমিকোলন ব্যৱহাৰ কৰিলো। তাৰ পিছত আমি আৰু এটা বাক্য আমি লিখিব পাৰো, তাত উমানন্দ মন্দিৰো আছে। উমানন্দ মন্দিৰো আছে। এতিয়া আমি বাক্যটো শেষ কৰিলো আৰু শেষত আমি পূৰ্ণজ্যোতিৰ ব্যৱহাৰ কৰিলো। এতিয়া গুৱাহাটীত চিৰিয়াখানা আছে, আমি সেমিকোলন ব্যৱহাৰ কৰিছো। তাত তাৰকা গৃহ আছে, সেমিকোলন ব্যৱহাৰ কৰিছো। তাত উমানন্দ মন্দিৰো আছে। ইয়াৰে প্ৰতিটো বাক্যই একোটা স্বাধীন বাক্য। প্ৰতিটো বাক্যই নিজৰ মনৰ ভাৱ মানে মানুহজনৰ মনৰ ভাৱক হুবহু প্ৰকাশ কৰিছে। কিন্তু আমি সংযোগ কৰিছো একাধিক বাক্য, স্বাধীন বাক্য, সেইকাৰণে আমি সেমিকোলনৰ ব্যৱহাৰ কৰিছো। এতিয়া আমি তাৰ পিছত পাম কোলন বা লঘুচ্ছেদ। চাৰি নম্বৰ আমি পাম কোলন বা লঘুচ্ছেদ। তাৰ চিহ্নটো হৈছে এইটো। যেতিয়া কোনো এটা কথাৰ আমি গুৰুত্ব বা সম্পৰ্ক, কোনো এটা বাক্যৰ মাজত গুৰুত্ব বা সম্পৰ্ক আমি বৃদ্ধি কৰিব বিচাৰো, তেতিয়া আমি কোলন বা লঘুচ্ছেদ ব্যৱহাৰ কৰোঁ। যেনে গুৱাহাটী এখন মহানগৰ। গুৱাহাটী এখন মহানগৰ, তাৰ শেষত আমি এইটো ব্যৱহাৰ কৰিলো, মানে মহানগৰৰ লগে লগে আমি এইটো ব্যৱহাৰ কৰিম। কৰি আমি আৰু এটা বাক্য ইয়াতে সংযোগ কৰিম, সম্পৰ্ক স্থাপন কৰিম। মহানাগৰিক নাগৰিক ব্যস্ততাই ক্ৰমে মানুহক যান্ত্ৰিক কৰি তোলে। ইয়াতে আমি এইটো বাক্য আৰু এইটো বাক্যৰ মাজত সংযোগ স্থাপন কৰাৰ কাৰণে কোলন বা লঘুচ্ছেদৰ ব্যৱহাৰ কৰিছো। গুৱাহাটী এখন মহানগৰ, এইটো চিহ্ন আমি ব্যৱহাৰ কৰিছো। তাৰপিছত আমি লিখিছো মহানগৰিক ব্যস্ততাই ক্ৰমে মানুহক যান্ত্ৰিক কৰি তোলে, আৰু ইয়াতে আমি আমাৰ বাক্যটো শেষ কৰিছো। মানে দুটা বাক্যক সংযোগ স্থাপন কৰাৰ কাৰণে আমি এই চিহ্নটোৰ আমি ব্যৱহাৰ কৰোঁ। তাৰপিছত আমি পাওঁ কলন ডেছ বা পতন্তৰ চিন। 5 নম্বৰটো আমি পাম কলন ডেছ বা পতন্তৰ চিন। ডেছ বা পতন্তৰ চিন। আৰু ইয়াৰ চিহ্নটো হৈছে এনেকুৱা। আমি এইটো ব্যৱহাৰ কৰোঁ যেনে লিখিবৰ কাৰণে, যেনে, তাৰপিছত উদাহৰণস্বৰূপে স্বৰূপেটো তলত লিখি দিছোঁ। উদাহৰণস্বৰূপে আদিত আমি এইটো ব্যৱহাৰ কৰোঁ। তাৰপিছত আমি পাওঁ দীৰ্ঘৰেখা বা ডেছ। 6 নম্বৰটো আমি পাম দীৰ্ঘৰেখা বা ডেছ। দীৰ্ঘৰেখা
তাৰ চিহ্নটো হৈছে এইটো যেতিয়া কোনো দুটা বাক্যৰ মাজত আমি সংযোগ স্থাপন কৰিব বিচাৰো তেতিয়া দীৰ্ঘৰেখা বা ডেছৰ আমি ব্যৱহাৰ কৰোঁ যেনে অসমেই সেইখন ৰাজ্য আমি এই দীৰ্ঘৰেখা বা ডেছৰ ব্যৱহাৰ কৰিম অসমেই সেইখন ৰাজ্য যিয়ে দেশৰ চাহপাতৰ অধিকাংশ চাহিদা পূৰণ কৰে ইয়াতে আমি দুইটা বাক্য সংযোগ কৰাৰ কাৰণে আমি দীৰ্ঘৰেখা বা ডেছৰ ব্যৱহাৰ কৰিছো অসমে সেইখন ৰাজ্য যিয়ে দেশৰ চাহপাতৰ অধিকাংশ চাহিদা পূৰণ কৰে ইয়াতে এইটো এটা বাক্য অসমে সেইখন ৰাজ্য আৰু যিয়ে দেশৰ চাহপাতৰ অধিকাংশ চাহিদা পূৰণ কৰে এইটো অন্য বাক্য কিন্তু এই দুটাকে সংযোগ কৰাৰ কাৰণে আমি দীৰ্ঘৰেখা বা ডেছৰ ব্যৱহাৰ কৰিছো তাৰ পিছত আমি 7 নম্বৰত পাম হাইফেন দীৰ্ঘৰেখাতকে অকমান চুটি ৰেখা হাইফেনো দেখাত দীৰ্ঘৰেখাত কিন্তু অকমান ইয়াত চুটি দুটা শব্দৰ মাজত সম্বন্ধ বুজাবৰ বাবে বা জুৰীয়া শব্দ ব্যৱহাৰৰ কাৰণে হাইফেন ব্যৱহাৰ কৰা হয় যেনে ছাত্ৰ ছাত্ৰী তাৰ পিছত ল'ৰা ছোৱালী মা দেউতা এইবোৰ জুৰীয়া শব্দ সেইটো কাৰণে ইয়াৰ মাজত হাইফেন ব্যৱহাৰ কৰা হৈছে জুৰীয়া শব্দ বা দুটা শব্দৰ মাজত সম্পৰ্ক স্থাপনৰ কাৰণে হাইফেনৰ ব্যৱহাৰ হয় তাৰ পিছত আমি পাওঁ ভাৱবোধক চিন 8 নম্বৰত আমি পাওঁ ভাৱবোধক চিন অসমীয়া ভাষাত ভাৱবোধক চিনৰ গুৰুত্ব যথেষ্ট আছে কিন্তু ইয়াৰ ব্যৱহাৰ লাহে লাহে কমি গৈছে ইয়াৰ কাৰণটো হৈছে যে আমি ক'ত সঠিককৈ ব্যৱহাৰ কৰিব লাগে এই বিষয়ে আমি নাজানো সেইকাৰণে বহুতে ভাৱবোধক চিনৰ ব্যৱহাৰ কৰিব নাজানে বা সেইকাৰণে নকৰাৰ ফলত ইয়াৰ ব্যৱহাৰটো কমি গৈছে এতিয়া ভাৱবোধক চিন ক'ত ব্যৱহাৰ হয় যেতিয়া মানুহৰ মনৰ বিচিত্ৰ আবেগ অনুভূতিৰ বহি প্ৰকাশ হয় তেতিয়া ভাৱবোধক চিনৰ ব্যৱহাৰ হয় ইয়াত আবেগ অনুভূতি আশ্চৰ্য ভাল লগা বেয়া লগা দুখ হতাশা আদি জড়িত হৈ থাকে যেনে আমি কোনো এঠাইত গ'লো তাত গৈ পেলাই আমি দেখিলোঁ যে একদম ধুনীয়া লাগিছে তাৰ যিটো পৰিৱেশ তেতিয়া আমি যেতিয়া মুখেৰে কম বাহ কি সুন্দৰ পৰিৱেশ তাত আমি কি হ'ল আশ্চৰ্য হ'ল আমাৰ মনটো আমি উৎফুল্লিত হ'লোঁ তাৰ বহি প্ৰকাশ কেনেকৈ হ'ব বাহ কি সুন্দৰ পৰিৱেশ কি সুন্দৰ পৰিৱেশ তেতিয়া শেষত এই ভাৱবোধক চিনটোৰ প্ৰকাশ হ'ব কাৰণ ইয়াতে আমি আনন্দিত হৈ আমাৰ মনত আশ্চৰ্য প্ৰকাশ হৈছে তাৰপিছত ধৰা এতিয়া কেনেকুৱা হ'ব হাই মানে হতাশাত পৰি গ'লো হাই মোৰ কপালখনেই বেয়া মোৰ কপালখনেই বেয়া বেয়া ইয়াতে আমাৰ হতাশা আৰু দুখ প্ৰকাশ হৈছে সেইকাৰণে ইয়াতে এইটো চিহ্নৰ ব্যৱহাৰ হৈছে ঠিক তেনেদৰে কি যে হ'ব বিচৰা বস্তুবোৰ সময়তো নাপাওঁ ইয়াতে আমাৰ হতাশা প্ৰকাশ হৈছে তেনেকুৱা ধৰণৰ যিবিলাক আমাৰ আবেগ অনুভূতিৰ প্ৰকাশ হয় তাত আমি ভাৱবোধক চিহ্নৰ ব্যৱহাৰ কৰোঁ তাৰ পিছত আছে 9 নম্বৰটো
9 নম্বৰটো হৈছে প্ৰশ্নবোধক চিন। প্ৰশ্নবোধক চিন এইটো আমি পৰীক্ষাৰ কাগজত আমি দেখাই পাই থাকো। এইটো চিহ্ন এইটো হৈছে এনেকুৱা প্ৰশ্নবোধক চিন। প্ৰশ্নবোধক চিন ক'ত ব্যৱহাৰ হয়? যেতিয়া বাক্যত ক'ত, কিয়, কেতিয়া, কেনেকৈ এইবোৰ ব্যৱহাৰ হয়, য'ত আমি জানিব বিচাৰোঁ, উৎসুকতা থাকে আৰু কিবা এটা কথা আমি ইনফৰমেশ্যন ল'ব বিচাৰোঁ, তেতিয়া এই চিহ্নটো ব্যৱহাৰ হয়। যেনে ক'ত, তোমাৰ ঘৰ ক'ত, তোমাৰ ঘৰ ক'ত, তেতিয়া প্ৰশ্নবোধক চিহ্নৰ ব্যৱহাৰ হ'ব। মানে এইটো প্ৰশ্ন মই সুধিছোঁ যে তোমাৰ ঘৰ ক'ত, মই জানিব বিচাৰিছোঁ, সেইকাৰণে ইয়াতে প্ৰশ্নবোধক চিহ্নৰ ব্যৱহাৰ হ'ব। তুমি কেতিয়া আহিলা, তুমি কেতিয়া আহিলা, কেতিয়া আহি পাইছে এই কথাষাৰ মই জানিব বিচাৰিছোঁ, কেতিয়া আহিলা, তাতো আমি কি কৰিম? প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰিম। ঠিক তেনেদৰে ক'ত, কিয়, কেনেকৈ এইবিলাক ক্ষেত্ৰত আমি প্ৰশ্নবোধক চিহ্নৰ ব্যৱহাৰ কৰোঁ। তাৰ পিছৰটো আছে ঊৰ্ধ্বকমা। 10 নম্বৰটো আমি পাওঁ ঊৰ্ধ্বকমা। ওপৰ ফালে এটা কমা থাকে, ঊৰ্ধ্বকমা। ঊৰ্ধ্বকমা কেতিয়া ব্যৱহাৰ হয়? যেতিয়া শব্দৰ নিজস্ব উচ্চাৰণ লুপ্ত হৈ পেলাই অ বা উৰ দৰে উচ্চাৰিত হয়, তেতিয়া ঊৰ্ধ্বকমাৰ ব্যৱহাৰ হয়। যেনে এইটো আমি লিখিলে কি হ'ল? হল, কিন্তু ইয়াতে আমি কমাটো ব্যৱহাৰ কৰাৰ লগে ই হৈ যাব হল। ইয়াতে আমি কমাটো দিয়াৰ লগে ই উচ্চাৰিত হ'ব বল। ইয়াতে গড় ওপৰত আমি কমা দিয়াৰ লগে ইয়াৰ উচ্চাৰণ হ'ব বল। ইয়াতে নিজৰ উচ্চাৰণ সলনি হয়, অ আৰু উৰ দৰে উচ্চাৰিত হয়, তেতিয়া ঊৰ্ধ্বকমাৰ ব্যৱহাৰ কৰা হয়। তাৰপিছত 11 নম্বৰত আছে যুগ্ম ঊৰ্ধ্বকমা। আমি 10টা পঢ়িলো, এবাৰ 11 নম্বৰ যুগ্ম ঊৰ্ধ্বকমা। যুগ্ম মানে যোগ হৈ থকা ঊৰ্ধ্বকমা। যুগ্ম ঊৰ্ধ্বকমা। যুগ্ম ঊৰ্ধ্বকমাৰ ব্যৱহাৰ কেতিয়া হয়? যেতিয়া কোনো এজন ব্যক্তিৰ কথা বা উক্তিক আমি হুবহু ৰূপত লিখোঁ, তেতিয়া যুগ্ম ঊৰ্ধ্বকমাৰ ব্যৱহাৰ কৰিব লাগে। নহ'লে কি হ'ব? সেই কথাষাৰ মই কোৱাৰ দৰে হ'ব, বা যোনে লিখে সেই লিখোঁতাজনে কোৱাৰ দৰে হয়। এতিয়া আমি যদি লিখোঁ, উদাহৰণস্বৰূপে মহাত্মা গান্ধীয়ে কৈছিল, মহাত্মা গান্ধীয়ে কৈছিল, মহাত্মা গান্ধীয়ে কৈছিল, ইয়াতে আমি কমা দিলো। তাৰপিছত কি কৈছিল? তেখেতেতো বিভিন্ন ধৰণৰ কথা কৈছিল, বহুত মহান কথা কৈছিল। তাৰ মাজৰে আমি এটা উঠাই ললো, তেখেতে কি কৈছিল? অহিংসাই পৰম ধৰ্ম। অহিংসাই পৰম ধৰ্ম। এই বাক্যটোক আমি কি কৰিলো? ঊৰ্ধ্বকমাৰ ভিতৰত লিখি দিলো, কাৰণ এই কথাষাৰ আমি হুবহু মহাত্মা গান্ধীয়ে কোৱা কথাষাৰক আমি ইয়াতে উদ্ধৃতি দি পেলাই লিখিছো, সেইকাৰণে ইয়াত আমি যুগ্ম ঊৰ্ধ্বকমাক মাজত ৰাখিছো। আশা কৰো আজি যিকেইটা আমি জ্যোতি চিহ্ন বা বিৰাম চিহ্ন শিকিলো, তোমালোক আটাই উপকৃত হ'ব। আমি শিকাৰ ভিতৰত কি থাকিল? প্ৰথম থাকিল দাঢ়ি বা পূৰ্ণজ্যোতি, তাৰপিছত কমা বা লঘুজ্যোতি, তাৰপিছত আছিল ছেমিকলন বা গুৰুজ্যোতি, তাৰপিছত আছিল কলন বা লঘুচ্ছেদ, তাৰপিছত কলন ডেছ বা পতন্তৰ চিন, তাৰপিছত আছিল ডেছ বা দীৰ্ঘৰেখা, তাৰপিছত হাইফেন। 8 নম্বৰত আমি শিকিছিলোঁ ভাৱবোধক চিন, 9 নম্বৰত আছিল প্ৰশ্নবোধক চিন, 10 নম্বৰত আছিল ঊৰ্ধ্বকমা আৰু 11 নম্বৰত আছিল যুগ্ম ঊৰ্ধ্বকমা। মই আশা কৰোঁ তোমালোক আটাই আজিৰ পাঠটোৰ পৰা উপকৃত হৈছে। যেতিয়া আমি জ্যোতি চিহ্ন বা বিৰাম চিহ্নসমূহ আমি সঠিকভাৱে ব্যৱহাৰ কৰিম লিখোঁতে,
আমাৰ বাক্যত বা পঢ়োতে আমি যেতিয়া ব্যৱহাৰ কৰিম তেতিয়া আমাৰ কথাবিলাক শুনোতাই শুৱালাকে শুনিব আৰু আমাৰ নিজেও শুনি পেলাই আমাৰ এইটো ভাল লাগিব আৰু যেতিয়া লিখিম তেতিয়া আমাৰ বাক্যবোৰ শুদ্ধ হ'ব। তো মই তোমালোক আটাইকে ধন্যবাদ জনাইছো আছামিজ জ্ঞানকুলৰ লগত সংযোগ হৈ থকাৰ কাৰণে। পৰৱৰ্তী পাঠৰ কাৰণে সংযোগ হৈ থাকিবা আমাৰ চেনেলৰ লগত। তেতিয়ালৈকে তোমালোক আটাই ভালে থাকা, পঢ়ি থাকা। আৰু ইয়াৰ লগে লগে মই প্ৰতিগৰাকী ছাবস্ক্ৰাইবাৰ আৰু ভিউৱাৰ্ছক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকলে আজি প্ৰথমবাৰৰ কাৰণে আমাৰ ভিডিঅ' চাইছে তেওঁলোক আটাইকে মই অনুৰোধ কৰিম যদি আমাৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।